মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি ষষ্ঠ শ্ৰেণীৰ বাবে গণিতৰ পাঠ এটি লৈ আহিছোঁ। ইতিমধ্যে আমি আগৰ পাঠবোৰত জ্যামিতিৰ প্ৰাথমিক ধাৰণাৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজি আমি কোণৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। কোণ এংগেল। কোণ লিখোঁতে চাবা তোমালোকে বানানটো চাবা যে এইটো নহয়, এইটো হ'লে তুমি কোণ মই কোণ তেনেকুৱা হ'ব। এইটো গণিতৰ কোণ ক টকাৰ মূৰ্ধন্য ন লিখিবা তোমালোকে, গতিকে এইটো নিলিখিবা কেতিয়াও। এতিয়া এই কোণ কেনেকৈ সৃষ্টি হয় যে দুডাল ৰেখাই কটাকটি কৰিলে কোণ সৃষ্টি হ'ব পাৰে। আৰু কোণ তোমালোকৰ ঘৰতেই কোণ সৃষ্টি হ'ব পৰা সামগ্ৰী বা তেনেকুৱা ব্যৱস্থা অনেক আছে, আমি সেই বিষয়ে ক'ম। যে সাধাৰণতে জানি থোৱা তোমালোকে যে ধৰা হওক ইয়াতে দুডাল ৰেখাই এনেকৈ একেলগে আছে। এতিয়া এডাল ৰেখাই যদি এটা বিন্দু সাপেক্ষে এইটো এটা ধৰা ইয়াতে মুভ কৰিব পাৰে, ইয়াতে ঘূৰিব পাৰে, তেতিয়া এডাল ৰেখা যদি আনডালৰ পৰা আঁতৰি যায় যে এইডাল ইয়ালৈকে আহি গ'ল, তেতিয়াহ'লে কি হৈ গ'ল, ইয়াতে কোণৰ সৃষ্টি হৈ গ'ল। গতিকে এইটো এই ক্ষেত্ৰত এইটো ৰশ্মি হ'ব বা তুমি ৰেখাখণ্ড বুলিও ক'ব পাৰা। গতিকে এনেকুৱাকৈ তোমাৰ কি হ'ব পাৰে, কোণৰ সৃষ্টি হ'ব পাৰে। তোমালোকৰ আঙুলিতে কোণৰ সৃষ্টি হ'ব। এই আঙুলিকেইটা মই এতিয়া জপাই ৰাখিছোঁ, এতিয়া ইয়াতে কোণৰ সৃষ্টি হোৱা নাই। এই দুটা আঙুলিৰ ক্ষেত্ৰতে চোৱা, এই দুটা আঙুলি লগ হৈ আছে যে দুডাল ৰেখাখণ্ড ধৰা লগ হৈ আছে। এতিয়া ইয়াতে আমি ঘূৰাব পাৰোঁ আঙুলি দুটা, এটাৰ পৰা আনটো মানে আঁতৰাই পঠাব পাৰোঁ। এতিয়া যদি মই এইটো আঁতৰ কৰি দিওঁ, এতিয়া দেখা পালে তোমালোকে কোণৰ সৃষ্টি হ'ল। অলপমান মেলি দিলে 5 ডিগ্ৰী হ'ল ধৰা, অলপ বেছিকৈ দিলে 10 ডিগ্ৰী হ'ল। এনেকৈ গৈ গৈ এটা সময়ত কি হ'ব, তোমাৰ 90 ডিগ্ৰী কোণৰ সৃষ্টি হ'ব এনেকৈ। গতিকে 90 ডিগ্ৰী কোণ কি, যেতিয়া এডাল ৰেখাৰ ওপৰত আনডাল আহি পূৰা থিয়কৈ পৰে, মানে লম্ব বুলি কওঁ আমি এই শব্দটো, তোমালোকে মনত ৰাখিবা। গতিকে এডাল ৰেখাৰ ওপৰত আনডাল যদি পূৰা পোন হৈ মানে আহি তাত লাগে, তেতিয়াহ'লে কি হয়, তাত 90 ডিগ্ৰী কোণৰ সৃষ্টি হয়। তেতিয়া তাক সমকোণ বুলি কয়। এই কথাটো তোমালোকে জানিব লাগিব। তোমালোকৰ হাতখনতে আছে, এনেকৈ আমি জপাই ৰাখিলে হাতখনত ধৰা একো কোণ হোৱা নাই, লাহে লাহে মেলি দিলোঁ, এই কোণ হৈ গৈ আছে। এটা সময়ত গৈ এনেকৈ এইখিনিত 90 ডিগ্ৰী হ'ল, আৰু এনেকৈ মেলি দি আছোঁ, তেতিয়া কি হ'ল, এটা 180 ডিগ্ৰী বা সৰল কোণৰ সৃষ্টি হ'ল। তোমালোকৰ কিতাপ এখন লৈ চাব পাৰা, তোমালোকৰ ঘৰত এনেকুৱা অনেক পকা বন্ধা কিতাপ বা যিকোনো কিতাপ আছে। এতিয়া ইয়াত কোনো কোণৰ সৃষ্টি হোৱা নাই। এতিয়া মই কিতাপখন লাহেকৈ কি কৰিম, খুলিম বা মেলিম এনেকৈ। এই অলপ অলপকৈ এনেকৈ কোণৰ সৃষ্টি হৈছে, হৈ গৈ কি হৈছে তোমাৰ এইটো এই 90 ডিগ্ৰী হৈছে। আৰু তুমি কিতাপখন এনেকৈ মেলি থাকা, এই এনেকৈ গৈ গৈ এটা সময়ত কি হৈ গ'ল, তোমাৰ 180 ডিগ্ৰী হ'ল। আৰু মেলিব পাৰিম নে নাই, আৰু মেলিব পাৰিম। কিতাপখন এনেকৈ কিছুমানে লগাই দিয়ে, কিন্তু সেইটো উচিত নহয়, কিতাপখন তেতিয়া ফালি যায়। এনে আমি গৈ আকৌ এইটো 360 ডিগ্ৰীটো লগাই দিব পাৰিম, কিন্তু সেইটো কৰা আমি উচিত নহয়, কাৰণ তেতিয়া কিতাপখনৰ ইয়াৰ যে চিলাইবিলাক বা তাৰ যিটো এঠা থাকে সেইটো এৰি যায়। গতিকে এই হ'ল কোণৰ ধাৰণা তোমাৰ, যে ইয়াতে তুমি তাৰমানে এডাল ৰেখাৰ পৰা আনডাল ৰেখা কি কৰিব লাগিব, আঁতৰাই পঠাব লাগিব। ইয়াত ৰেখাবিলাক লগ হৈ আছিল একেলগে, ৰেখা বা ৰেখাখণ্ডবোৰ। গতিকে এডালৰ পৰা আনডাল তুমি কি কৰিব লাগিব, এটা নিৰ্দিষ্ট বিন্দু সাপেক্ষে, এটা তাৰমানে তাত নিৰ্দিষ্ট বিন্দু সাপেক্ষে সি কি কৰিব পাৰিব, ঘূৰিব পাৰিব। গতিকে এই ধৰণে তোমাৰ কি হৈ গ'ল, কোণৰ সৃষ্টি হৈ গ'ল। এতিয়া এনেকুৱা কোণৰ সৃষ্টি তোমাৰ কি হয়, এই দৰ্জা খিৰিকীত যে তোমালোকৰ যে থাকে এই কব্জাবিলাক, তাতো তুমি এনেকুৱাকৈ কোণৰ সৃষ্টি হোৱা দেখিবলৈ পাবা। এতিয়া এই দুডাল ৰেখাখণ্ড ইয়াত একেলগ হৈ আছে, সেইকাৰণে ইয়াত কোণৰ সৃষ্টি হোৱা নাই। তোমালোকে আজি দৰ্জাৰ এই কব্জা বুলি কয় এইটো চাই ল'বা। এতিয়া লাহে লাহে তুমি মেলি দিয়া, দেখিছা এই কোণৰ সৃষ্টি হ'ল। এইটো এতিয়া এনেকুৱাকৈ 90 ডিগ্ৰী কোণৰ সৃষ্টি হ'ল, ইয়াত সমকোণ হ'ল। আৰু তুমি এনেকৈ মেলি থাকা, গৈ এইটো এনেকুৱাকৈ তাৰমানে তোমাৰ 270 ডিগ্ৰী ঘূৰিল এনেকুৱাকৈ। এই 180 হৈছিল ইয়াতে, আৰু 90 ডিগ্ৰী ঘূৰিছে, ঘূৰি এনেকুৱাকৈ তোমাৰ কি হৈছে, 270 ডিগ্ৰী ঘূৰিল। আৰু এইটো লগ লাগি যাব নোৱাৰে, তেতিয়া দৰ্জাখন কি হ'ব, কাম নকৰা হৈ যাব। গতিকে এনেকুৱাকৈ তোমাৰ কোণৰ ধাৰণাটো তোমাৰ ঘৰতে আছে। ইয়াত চোৱা, এইটো তোমাৰ মাৰে খিলিটো লগাবৰ কাৰণে, এইটোত তোমাৰ 180 ডিগ্ৰী হৈ আছে, এই দুডাল ৰেখা বা ৰেখাখণ্ড বুলি ভাবা তুমি। গতিকে ইয়াত চোৱা তোমাৰ কি হৈ আছে, 180 ডিগ্ৰী কোণ সৃষ্টি হৈছে এই দুডালৰ মাজত। ঠিক তেনেকৈ তুমি এইটো ঘূৰাওঁতেও, তুমি এই কব্জাটো ঘূৰাওঁতেও তাতো তুমি কি পাবা, এনেকুৱাকৈ কোণৰ ধাৰণাটো পাবা। এতিয়া চোৱা, ইয়াত এইটো যদি মই এনেকুৱাকৈ ঘূৰাই গৈ থাকোঁ, এতিয়া ইয়াৰ লগত ই 90 ডিগ্ৰী কোণ কৰিলে, 90 ডিগ্ৰী কোণ কৰিলে। আকৌ যদি তুমি এইটো আকৌ এনেকৈ নি থাকা, আৰু 90 হৈ টোটেল কিমান হৈ গ'ল, 180 হ'ল। অৰ্থাৎ এই খিলিটো আমি এনেকৈ ঘূৰাওঁতে ইয়াৰ পৰা ইয়ালৈকে যেতিয়া সম্পূৰ্ণকৈ ঘূৰিলে, তেতিয়া কি হৈ গ'ল, তোমাৰ 180 ডিগ্ৰী কোণৰ সৃষ্টি হ'ল। এতিয়া তুমি গছৰ পাতবোৰলৈকে আহা, গছৰ পাতবোৰতো কি হৈ আছে, তোমাৰ সুন্দৰ সুন্দৰ কোণৰ সৃষ্টি হৈ আছে। এইটো তোমাৰ এই ফুল গছৰ পাত, হেৰি কি গছ আছিলে এইটো মই ঠিক এতিয়া ক'ব নোৱাৰিম। গতিকে এইটো তোমালোকে দেখি থাকা এই ফুলটো। গতিকে ইয়াত তোমাৰ
ইয়াত দেখিছা এই কোণবিলাক এইটোৰ লগত এইটো বিপৰীত অৰ্থাৎ এইটো যেতিয়া ইয়াত 180 হৈ থাকে এইটো এইফালে 180 হৈছে অৰ্থাৎ কি হৈছে এই কোণবিলাক এইডালৰ লগত এইডালে 90 ডিগ্ৰী কৰিছে এই পাতটোৰ লগত এইটো পাতে 90 ডিগ্ৰী কৰিছে এইফালে কিন্তু এই দুটা পাতে 180 এইফালে আকৌ এইটো এনেকুৱাকে 180 ঠিক তেনেকৈ তুমি বেলেগ পাতৰ ক্ষেত্ৰত চালে দেখা পাবা বেলেগ বেলেগ খাজনো আছে এইটো এটা মহানিমৰ পাত ইয়াত চোৱা আকৌ একে ধৰণৰ খাজন এই পাতবিলাক যেন সমান্তৰাল হৈ গৈ আছে আমি সমান্তৰালৰ পাতত কৈছিলো ইয়াত একে ধৰণৰ খাজন এইটোৰ লগত এইটো যেন 180 হৈছে এইটোৰ লগত এইটো যেন 180 হৈছে আৰু এই ধৰণে কি হৈছে পাতবিলাক গৈ আছে ঠিক তেনেকৈ এডাল ছটিয়ানা গছৰ ইয়াত আকৌ খাজনটো বেলেগ ইয়াত টোটাল 360 ডিগ্ৰীটোক ই কি কৰিছে 6টা পাত আছে 6 ভাগ কৰি লৈছে সুন্দৰকৈ পাতটো অলপ লেৰেলি গৈছে তোমালোকে নতুন পাত হলে ভালকৈ বুজি পাবা গতে এনেকুৱা ধৰণে তোমাৰ পাতবিলাকতো কি হৈ আছে সুন্দৰকৈ গছৰ পাতত কোণৰ সৃষ্টি হোৱা তোমালোকে দেখিবলৈ পাবা সেইকাৰণে তোমালোকৰ ঘৰতে যিবিলাক সামগ্ৰী আছে সেইবোৰৰ মাজত এটাই কেঁচিখন এইটো তোমাৰ ঘৰতে থকা সামগ্ৰী ইয়াত সুন্দৰকৈ কোণৰ সৃষ্টি হৈছে এয়া এনেকৈ কোণৰ সৃষ্টি হ'ল এই 90 ডিগ্ৰী হ'ল এই সুন্দৰকৈ 90 ডিগ্ৰী হ'ল আৰু তুমি এনেকৈ মেলি গৈ থকা আৰু নোৱাৰি পাৰিলে 180 ডিগ্ৰী হৈ যাব গতে এনেকুৱাকৈ তোমালোকৰ ঘৰত থকা সামগ্ৰীবোৰৰ মাজৰ পৰা তোমালোকে 10 বিধ সামগ্ৰী বাছি উলিয়াবা আৰু এনেকুৱাকৈ প্ৰকৃতিৰ বুকুত সৃষ্টি হোৱা কোণৰ পৰা তোমালোকে 10 বিধ সামগ্ৰী কি কৰিবা বাছি উলিয়াই তোমালোকে কোণৰ ধাৰণাটো তোমালোকৰ স্পষ্ট কৰি ল'বা ভাল কৰি ল'বা যাতে তোমালোকে কোনোদিন কোণৰ ধাৰণা সম্পৰ্কে তোমালোকে মানে বিব্ৰত হ'বলগীয়া নহয় গতিকে আজিলৈ আমি ইমানতে সামৰিছো আকৌ পৰৱৰ্তী পাঠত তোমালোকক লগ পাম ধন্যবাদ